হাই ফ্ৰেণ্ডছ, অনুৰাগিনীৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজিৰ খণ্ডটিত প্ৰীতমে দিতিক চিনি নোপোৱাৰ বাবে সংযুক্তাই দিতিৰ দুখ সহ্য কৰিব নোৱাৰি প্ৰীতমক মনত পেলাই দিবলৈ চেষ্টা কৰোঁতেই ব্ৰেইনত প্ৰেছাৰ পৰি প্ৰীতম চেঞ্চলেছ হৈ পৰি যোৱাত দিতিয়ে সংযুক্তাকে ঘৰৰ পৰা ওলাই যাবলৈ দিব। এতিয়া বাৰু সংযুক্তাক ঘৰৰ মানুহবোৰে গালি পাৰিলে বেছিকৈ দুখ পাব বুলিয়েই দিতিয়ে সংযুক্তাক ইমান বেয়াকৈ ক'ব নেকি, জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে ঋতিকাই জোৰ কৰি থকাৰ বাবে ঘৰৰ পৰা ফ্লেটটোলৈ শ্বিফ্ট হ'লেও ঘৰৰ দায়িত্ব পালন কৰিয়েই থাকিব বুলি সৌৰভে কোৱাত ঋতিকাই খং কৰি ঋতিকাৰ এটকা পইচাও ঘৰৰ বাবে খৰচ নকৰোঁ বুলি চিঞৰি চিঞৰি ক'ব। এতিয়া বাৰু সৌৰভে ঋতিকাই এনেদৰে চিঞৰ বাখৰ কৰাৰ বাবে কি কৰিব পাৰোঁ, গতিকে এই সকলোবোৰ জানিবলৈ চাওক অনুৰাগিনীৰ ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।